নমস্কাৰ, মই পল্লৱীয়ে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা ৰেচিপি ভিডিঅ'। আজি মইনো কেনেকৈ ছাগলী মাংস বনালোঁ আপোনালোকক দেখাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ছাগলী মাংস বনাবৰ কাৰণে মই ডাঙৰ চাইজৰ 4টা পিঁয়াজ কাটি ৰাখিছিলোঁ আৰু আদা ৰচুনৰ পেষ্ট কৰি ৰাখিছিলোঁ। এইখিনি গোটেইখিনি মই ভাজি আছোঁ এতিয়া তেল দি। আৰু আগৰখিনি যিহেতু ভিডিঅ' কৰা নহ'লে সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু এইখিনি ভজাৰ পাছত অলপ পানী দি দিম, অলপ লাগি গৈছিলে যিহেতু মই পানী দি দিছোঁ। ইয়াত গোটেইখিনি মছলা যিখিনি দিম মই এড কৰি দিম অলপ উতল অহাৰ পাছত। আৰু এইফালে মই এটা বাটিত মাংসখিনি ধুই ৰাখিছোঁ। 800 গ্ৰাম মাংস হয় ছাগলী মাংস। আৰু মই ডাঙৰ আলু 4টামান ফাল কৰি ফ্ৰাই কৰি ৰাখিছোঁ। আৰু এটা সৰু চাইজৰ অমিতা মই লগত দি দিম। অমিতা দিলে ছাগলী মাংসখিনি খাবলৈ টেষ্টি হয়। আৰু এইফালে যিহেতু মছলাখিনি মই ভাজি আছিলোঁ, ইয়াত পানী দি দিয়া হৈছিলে। আৰু এতিয়া মই হালধি দি দিছোঁ, হালধি পাউডাৰ, আৰু অলপ জিঞ্জাৰ পেষ্ট মিক্স কৰিম। জিঞ্জাৰ পেষ্ট দি দিছোঁ। যিহেতু এটা হাতে কেমেৰা ধৰি আছোঁ সেইকাৰণে অলপ দিগদাৰ হৈছে। আৰু এতিয়া মই জিৰা গুড়ি দি দিছোঁ। মছলাখিনি দিয়াৰ পাছত অলপ দেৰি লৰাই দিম। আৰু এতিয়া মই দি দিছোঁ এইখিনি জলকীয়া গুড়ি দি দিছোঁ, কাশ্মীৰ মিৰ্চ। কাশ্মীৰ মিৰ্চ দিলে কালাৰটো ধুনীয়া আহে। এইখিনি গোটেইখিনি মছলাখিনি অলপ দেৰি উতলিবলৈ দিম। ধুনীয়াকৈ তেলখিনি বিৰঙি গৈছে ইয়াত। এতিয়া মই মাংসখিনি দি দিম। ভালকৈ লৰাই দিম। এতিয়া মছলাখিনিৰ লগত মাংসখিনি ভালকৈ মিলাই দিম। ইয়াত অলপ হালধি কালাৰটো কমি গৈছিলে, হালধি অলপ দি দিছোঁ মই। এইখিনি গোটেইখিনি মই মিক্স কৰি দিম। এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া কমকৈ দিছোঁ, পাছত প্ৰয়োজন হ'লে আৰু দি দিম নিমখ। এইখিনি এতিয়া গোটেইখিনি মিক্স কৰি দিম মই। ভালকৈ মিক্স কৰি অলপ দেৰি মই সিজিবলৈ দিম ঢাকনা মাৰি। এইখিনি মিক্স হৈ গৈছে ধুনীয়াকৈ। মই এতিয়া অলপ দেৰি ঢাকন লগাই দিম। ঢাকনখন লগাই অলপ দেৰি মই সিজিবলৈ দিম। এতিয়া মই ইয়াত এতিয়া অমিতাখিনি দি দিছোঁ। অমিতা আৰু আলুখিনি দি দিলোঁ। এইখিনি উতল আহি গৈছে, ভালকৈ অলপ সিজিছে। আৰু এতিয়া মই এড কৰিম হোৱাইট পেপাৰ দিলে খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে নহ'লে ক'লা জালুকো দিব পাৰে। আৰু গৰম মছলা এড কৰি দিছোঁ।
এতিয়া গোটেইখিনি ভালকৈ অলপ লৰাই আকৌ ঢাকনাখন দি দিম 10 মিনিটমান ভালকৈ সিজিবলৈ দিম গোটেইখিনি ভালকৈ লৰাই অমিতাখিনি সিজিবলৈ অলপ টাইম লাগিব আৰু এনেও ছাগলী মাংস অলপ টাইম লাগে এতিয়া ঢাকনখন দি দিছোঁ 10-15 মিনিটমান সিজিবলৈ দিম এইখিনি হৈ গৈছে মাংসখিনিও অলপ সিজি গৈছে আৰু অমিতাখিনিও সিজি গৈছে এতিয়া অলপ লৰাই পেলাই মই কুকাৰত দি দিম ধুনীয়াকৈ তেলটো আহি গৈছে ওপৰত অমিতাখিনিও সিজি গৈছে ছাগলী মাংস যিহেতু টান হয় সিজিব টাইম লাগে তাৰ কাৰণে মই এইখিনি কাঢ়ি পেলাই কুকাৰত দি দিম কুকাৰত দি দিছোঁ এতিয়া অলপ পানী দি দিম আপুনি যিমানটো জোখত ৰাখে সিমানটো জোখত পানী দি দিব যেটো বেছিকেও নিদিব কাৰণ কুকাৰত দিলে ইমান পানীখিনি শুকাবলৈ নাপায় এইখিনি মই এতিয়া 4-5টামান হুইচেল দি দিম হুইচেল দিলে অলপ খাবলৈ কোমল হ'ব ভাল হ'ব খাবলৈ ৰেডি হৈ গৈছে এতিয়া মই হুইচেল দিবলৈ দিম 4-5টামান মাংসখিনি হৈ গৈছে ৰেডি চব ধুনীয়াকৈ তেল পিৰিঙি গৈছে কালাৰটো বহুতেই ধুনীয়া হৈছে আপোনালোকক উলিয়াই দেখায় মাংসখিনি মই কুকাৰৰ পৰা উলিয়াই দিলোঁ এয়া চক এতিয়া মই ধনিয়া পাত দি দিছোঁ অলপ বহুতে টেষ্টি হৈছিলে মাংসখিনি খাবলৈ আৰু এনেকৈ আপোনালোকেও কেতিয়াবা বনাই খাবচোন খাবলৈ টেষ্টি হয় আৰু কালাৰটো চব বহুতেই ধুনীয়া লাগিছে কালাৰটো দেখিবলৈও ধুনীয়া লাগিছে কালাৰটোৰ সৈতে এয়া আছিলে ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব